তুমি বৰ্তমান কি বিচাৰা মই বিচাৰো কি মানে কুলদীপক আৰু প্ৰাৰ্থনাক ফাঁচি দে কি কৰা প্ৰাৰ্থনাটো তোমাৰ নিজৰ মা হয় কিহৰ কাৰণে মাৰ ফাঁচি বিচাৰিছা তুমি মানে কেতিয়াবা এই মানে কুলদীপক ঘৰত লৈ আহিব মই যদি ক'ব গ'ল ইয়াক মাৰি পেলাবি কুলদীপে ই ক'ব হ'ব দে মই মাৰি পেলাম এনেকুৱা কয় নেকি মাৰি পেলাম কি বুলি কৈছে তোমাক কেতিয়াবা এনেকৈ শুনিছানে যে তোমাক মাৰি পেলাম বুলি বহুত বাৰ শুনিছোঁ কি বুলি কৈছে কোৱাচোন একবাৰ কৈছোঁ মই মানে সিহঁতৰ গাড়ীত আছিলোঁ সিহঁতে কিবা কিবি শ্বপিং কৰিব যায় পাপাইটো নাথাকে সিহঁতে মানে সিহঁতৰ লগত যাওঁতে মই কৈছিলোঁ আংকুল তুমি ইমান কি কয় আমাৰ মাৰ লগত এনেকুৱাকৈ থাকা লাগি থাকা মাৰ লগতে ঘূৰি ফুৰা অনবৰত এই আংকুলৰ মানে ছোৱালী আছে ল'ৰা আছে ফেমিলি আছে নাই তোমাৰ ফেমিলিটোৱেতো কি কয় তোমাক বিচাৰিব নাই তুমি নহ'লবা যদি এনেকুৱাকৈ তুমি যদি মাৰ লগত এনেকুৱাকৈ লাগি থাকা মই পাপাক কৈ দিম তাৰপিছত কিন্তু পাপাই তোমালোকক গালি পাৰিব মাৰিব তাৰপিছত মোক কৈছে মানে আংকুলে কৈছে আৰু এই যদি কৈ দে শুনা এই যদি কৈ দে ইয়াক তুমি মাৰি পেলাবা ইয়াক তুমি গলত বিলেট লগাই দিবা মাৰি দিবা এই মানে আগৰ চিটত বহি থাকে মই পিছৰ চিটত বহোঁ প্ৰাৰ্থনাই ক'ব মানে মোৰ মায়ে ক'ব আৰু হ'ব দিয়া মই মাৰি পেলাম এই যদি কেতিয়াবা কৰে কৈ দিয়ে দেউতাকক তাৰপিছত একবাৰ মানে আৰু আমাৰ নিউ ঘৰ ন তো নিউ গডৰেজ আনি আছিল সেইদিনাখন মই দেউতাক কৈছোঁ দেউতা মায়ক ভালকৈ চাবা মায়ে কিন্তু বেলেগক ভাল পোৱা হৈছে পিছত কিন্তু মই ক'লে মোৰ মাৰিব মই তাৰ আগত কোৱা নাই কিন্তু সি মোক হাত মচৰাই দিয়ে গলত টিপি ধৰে ৰাতি মেছেজ কৰে সেইদিনাখনো মানে এই গাড়ীৰ যে কিবা ব্ৰেক থাকে সেইটো ব্ৰেকত ধৰা বুলি কৈছে সেইকাৰণে বোলে আংকুলে তাৰ হাত গুচাই দিছে ইফালে যে চিটত হাত ৰাখিছে আৰু আংকুলে এনেকৈ হাতটো ধৰিহে ৰাখিছে আৰু নিউ গডৰেজ আনাৰ দিনাখন কোৱাৰ পিছত তাই শুনা পাল চাগে পাপাই যেতিয়া গডৰেজটো আনিব বাহিৰত ওলাল দাঙিব গ'ল তেতিয়া মোক হাত মচৰাই দিছে এনেকৈ তোমাক মাৰি নিলে যাবানে নাযাওঁ মই ভুলতো নাযাওঁ কি কাৰণে নাযোৱা কোৱাচোন বহুত বেয়া বহুত গালি পাৰে মানে মাৰিব আৰু মোৰ লগত অনবৰত কাজিয়া কৰি থাকে মই যদি কিবা এটা কওঁ কিয় এইখিনি জেগাত যাব ওলাইছা কিয় এইটো কৰা তোক কিয় লাগে তই কোন হয় মোৰ কথাবিলাক জানা এনেকুৱা কৰে মোক অনবৰত কথাই মাৰিব দিয়ে মোক মাৰি পেলাব দিয়ে যেতিয়া তোমাৰ মাক ধৰিছে তুমি কি বিচাৰিবা এটা শাস্তিটো আৰু শাস্তিটো বেল খুলি পিঠিত মাৰি চিন বহাই দেখ একদম গাধাৰ নিচিনাকৈ ৰাস্তাটো ঘূৰা মুখত ক'লা লগাই দেখ গোবৰ সানি দেখ চেণ্ডেলেদি মাৰক চবেই মাৰক মোৰ 2020 কি কয় 11 অক্টোবৰৰ দিনা মানে কুলদীপ শইকীয়াই বেঙেনাহাটী প্ৰফুল্ল শইকীয়াৰ ল'ৰা মানে কুলদীপ শইকীয়াৰ মোৰ ৱাইফক মানে মই মাটিৰ দালাল কৰোঁ মই কিবা কৰোঁ বুলি পেলাই হেন তেন বুলি পেলাই সি মানে কিবা এটা প্ৰলোভন দি পেলাই মোৰ মাইকীক মানে মোৰ ৱাইফক প্ৰাৰ্থনা চৌধুৰীক মানে ৰাতিপুৱা মানে পলুৱাই লৈ যায় 5টা বজাত পলুৱাই লৈ যোৱাৰ সময়ত মোৰ ছোৱালী মানে মোৰ 10 বছৰীয়া এজনী সন্তান আছে মোৰ 10 বছৰীয়া সন্তানজনীক মানে তাই মানে কি কৰে গেছটো এৰা দি থৈ যায় আৰু বাহিৰৰ পৰা লক কৰি থৈ যায় তাই মানে অকলে থাকে আমি মানে তিনিজনী আমাৰ পৰিয়াল প্ৰাৰ্থনা মোৰ ৱাইফ হয় আৰু মোৰ ছোৱালীজনী পাহি আৰু মই তিনিজনে মই চাকৰি সূত্ৰে মই ঝাৰখণ্ডত আছিলোঁ সেই সময়ত মানে কি হ'ল মোৰ ছোৱালীজনীক মানে কি হয় কুলদীপ শইকীয়া ৰাতি মোৰ ঘৰত আহিলে মোৰ ছোৱালীজনীয়ে গম পালে মানে কুলদীপ শইকীয়াই মানে তুমি যদি দেউতাক কৈ দিয়া তোমাক মানে বিলেট দি শুই থকাত বিলেট দি কাটি পেলাই তোমাক মানে মৃত্যু কৰিম বুলি পেলাই কয় আৰু মানে কুলদীপ শইকীয়া তাৰপিছত কি কয় মিছা প্ৰলোভন দি পেলাই মানে তেনেকৈ গুৱাহাটীত নি পেলাই 11 তাৰিখে 11 অক্টোবৰত মানে কুলদীপ শইকীয়াই গুৱাহাটীৰ লখৰা ঘৰত নি পেলাই থৈ দিয়ে আমি বিচাৰ খাচাৰ কৰাৰ পিছত তাইক কুলদীপ শইকীয়াই এক্টিং কৰি পেলাই তাইক মানে ঘৰত যাব দিয়ে আৰু ঘৰত গৈ পেলাই মোৰ ওপৰত কেছ কৰিব দিয়ে মই মানে সেই সময়ত আছিলোঁ মই মানে ঝাৰখণ্ডত আছিলোঁ ঝাৰখণ্ডত থাকোঁ তাৰপিছত তাই মোক কেছ কৰি পেলাই মোৰ পৰা কোৰ্টত কি কয় সেইটো মহিলা কোৰ্টৰ পৰা মোৰ পৰা খৰাকী নামত কেছ কৰে তাই মই 12,000 কৰি মই দি আছোঁ তাই মানে কি কৰে কোৰ্টত আহি পেলাই ঘৰত থকা এক্টিং কৰে আৰু মোৰ পৰা মানে তাই 12,000 কৰি পেলাই কুলদীপ শইকীয়াৰ লগত ছ'চিয়েল চাৰিআলি বুলি পেলাই যিটো আছে কি কয় 6 মাইলত তাতে ভাড়া লৈ আছিল গিৰিয়েক ঘৈণীয়েক বুলি পেলাই দুজনে ভাড়া আছিল আজি গুৰেশ্বৰ থানাৰ মানে সহযোগত মানে আমি
আৰু দিছপুৰ থানাৰ সহযোগত মানে আমি তাক সিহঁতক ছ'চিয়েল চাৰিআলিৰ পৰা আমি মানে উদ্ধাৰ কৰিব দুজনক কুলদীপ শইকীয়া আৰু প্ৰাৰ্থনা চৌধুৰী। আপুনি এজাহাৰ দিছিলে থানাত? গোৰেশ্বৰ থানাত মই এজাহাৰ দিছিলোঁ। গোৰেশ্বৰ থানাৰ এজাহাৰ ভিত্তিতে মানে সিহঁতক মানে উদ্ধাৰ কৰা হয় আজি। আজি কেনেকৈ পালে তাত? আজি তাতে এনেকৈ পালোঁ কি মানে আমাক একচুৱেলি গোৰেশ্বৰ থানাৰ পৰা আমাক বহুতখিনি মানে মানুহ লগাই থৈ দিছিল বা কিবা কৈছিল ছাৰে মানে উচি ছাৰে, তেনেকৈ মানে উচি ছাৰৰ সহযোগতে আমি মানে পালোঁ আৰু। বৰ্তমান আপুনি কি বিচাৰিব? বৰ্তমান মই এইটো ন্যায় বিচাৰোঁ। বৰ্তমান তাই যদি কুলদীপ শইকীয়াক ভাল পায়, কুলদীপ শইকীয়াৰ লগত যাক থাকক, মোৰ একো আপত্তি নাই। কাৰণ তাইক ৰাখিলে মোৰ পিছলৈকে মোৰ সংসাৰখন শেষেই কৰিব। মই চাকৰি সূত্ৰে মই বাহিৰত থাকোঁ, মোৰ ছোৱালীজনীক কেতিয়াবা মাৰিও পেলাব পাৰে। তাই কুলদীপ শইকীয়া মই কি ক'ম আপোনালোকৰ আগত, আপোনালোকক হাতযোৰ কৰিছোঁ। ছোৱালীজনী মোৰ বুকুত মোক খাবতি ধৰে, কেতিয়াবা মাক মোক এনেকুৱাকৈ মনত কৰি পেলাই আইতা মোৰ ভয় লাগিছে, মোক ধৰা মোক তাই মাৰিব খোজে বুলি তেনেকুৱা কয়, মাৰিব খুজিছে বুলি পেলাই কয় তেনেকুৱাকৈ। মই স্কুলত কেনেকুৱাকৈ যাম? মই স্কুলত গ'লে মোক ষ্টুডেণ্টবিলাকে সোধে, মোৰ শিক্ষকবিলাকে সোধে তোমাৰ মা ক'ত গ'ল, কি কৰিছে বুলি সোধে। তেনেকুৱাকৈ সুধি পেলাই তাই আমনি পাই যাই পেলাই কয়, মা আইতা মই স্কুলত কি দিছে আজি চিলেবাছ মোৰ মনতে নাই বুলি কয়। তাই ভাত খাব গৈছিলে, ভাত নাখায় তাই। মই কি কৰোঁ বুলি পেলাই কয়, আইতা মই বিয়াত নাযাওঁ, মই অকলে শুই থাকিম, মই মানুহৰ মাজত যাব নোৱাৰোঁ বুলি পেলাই কয়। আৰু মোৰ লাইফটো মোৰ পাপাও নাই, মোৰ মাও নাই, মই কেনেকৈ তুমি জীয়াই থাকিবা আইতাও তুমি জীয়াই থাকিবা, তোমাৰ লগতে মই থাকিম, তুমি ক'তো মোক এৰি নাযাবা আইতা বুলি পেলাই মোক খাবতে মই বিশ্বাস কৰোঁ। মই একদম সঁচা কথা কৈছোঁ, একদম সঁচা কথা কৈছোঁ। মই আপোনালোকে এতিয়া কি বিচাৰে? যিহেতু এতিয়া ধৰি আনিছে, নাই ধৰি আনিছে তাইক, আপোনালোকে শাস্তি দিয়ক তাক একবাৰ। ছোৱালীজনীৰ কথা কিয় তাই নাভাবিলে আৰু কিয় নাভাবে? আজি ল'ৰাটোৰ ওচৰত থাকিলেও তাই মাতৃহাৰা, তাই লাইফত তাই গেলানি কথা শুনি থাকিব লাগিব যে মোৰ দেউতা নাই, দেউতা আছে, মোৰ মা নাই, মায়ে বেলেগৰ লগত গুচি গৈছে। কেতিয়াবা মোৰ ল'ৰাটোক যদি ঘৰখন চলাব লাগে, মই বেমাৰী মানুহ, কেতিয়াবা বোৱাৰী এটা আনি দিব লাগে, তথাপিও তাই সেই ভাত মুঠা খাওঁতে তাই গেলানি কথা বেলেগৰ শুনিব লাগিব যে তাই বাপেকে চেৰপি চাকৰি কৰিছিল, তাইক এৰি থৈ একদিন বিচনাতে গুচি গ'ল। তাই ৰাস্তাই মা বুলি মোবাইল লৈ পেলাই তাই বিচাৰি ফুৰিছিল, তেতিয়া তাক সৰু মাক কান্দা শুনা পাই পেলাই লৈ। ঘটনাটো তাইক প্ৰাৰ্থনাক কুলদীপে লৈ গৈছে, প্ৰলোভন দি কিবা কিবি মানে, আৰু তাইও মানে প্ৰলোভনত ভুল গ'ল। আৰু সি কি ক'লে কি নক'লে সেয়া দুইটাৰ মাজত কথা আমি গম পাওঁ। আৰু বহুত দিন আগৰ পৰা দুয়ো লগ হৈ আছিল আৰু মনে ক'ৰবাত একাউণ্ট খুলিব গৈছিল। এতিয়া আমি এইটোৱে ক'ম, মহিলা বুলি কেনে মানে আমাক তাইক পৰিচয় দিবৰ কাৰণে আমাৰ বেয়া লাগিছে। এতিয়া তাইও আমাৰ নিচিনা এগৰাকী মহিলা, কিন্তু তাই এনেকুৱা কৰিলে সমাজত আমিতো এনেকুৱা মহিলাক স্থান নিদিম না, কাৰণ তাই নিজৰ ছোৱালীজনীৰ কথা ভবা নাই। তাই যদি হাজবেণ্ডক কিবা কথাত বেয়া পাই ডিভোৰ্চ হৈ গুচি গৈ নিজৰ ঘৰত থাকি লয়, তেতিয়া আমাৰ কথা নাছিল ক'ব লগা। হাজবেণ্ড ৱাইফৰ মাজত কেতিয়াবা কিবা কাৰণত কোনোবাই বেয়া পাব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। বেলেগে থাকিবও পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু তাই বেলেগৰ লগত এনজয় কৰি আছে ইয়াৰ টকা দি, এইটো কেনেকুৱা কথা? আৰু তাই ছোৱালীজনীৰ কথা চিন্তা কৰা নাই। মাতৃ হিচাপে মই ক'ম, আৰু মাতৃ হিচাপে তাই মাতৃ হোৱাৰো যোগ্য নহয়, তাই মহিলা হোৱাৰ যোগ্যই নহয়। গতিকে তাই ব্যৱসায়ত পৰিল। আৰু এতিয়া কুলদীপৰ লগত সেনেকুৱা এটা কিবা প্লেনিং আছিল দুয়োৰো। যিহেতু তেওঁ হাজবেণ্ডৰ পৰা তেওঁ আধা প্ৰপাৰ্টি বিচাৰিলে নহ'ব নহয়। বিচাৰিলে কেনেকৈ হ'ব? ছোৱালীজনীকতো হাজবেণ্ডে চাই আছে, ঘৰৰ মানুহে চাই আছে, তাইতো চোৱাই নাই। ছোৱালীজনীক ঘৰৰ মানুহে ডাঙৰ কৰি আছে, ঘৰৰ মানুহে পঢ়াই আছে, চবখিনি কৰি আছে। তাইতো নিজে 12,000 টকা দি আৰামছে তাই কুলদীপৰ লগত এনজয় কৰি চলি আছে। প্ৰশাসনৰ পৰা কি বিচাৰিব আপোনালোকে? প্ৰশাসনৰ পৰা আৰু ন্যায় বিচাৰিম আমি, যাতে যিজন মাক ছোৱালী আৰু দেউতাকে যাতে ন্যায় পায়। আৰু কাৰণ মহিলা হ'লেও তাই মানে ভুল কথাত তাই নাপাব নহয় ন্যায়। তাইতো ভুল কৰিছে, এইটো ডাঙৰ ভুল কৰিছে তাইতো, হয় নহয়? তাই যদি কিবা কথাত বেয়া পায়, তাই নিজৰ মাক দেউতাকৰ লগত গৈ থাকি লয় নিজৰ ঘৰত, তেতিয়া কোনো
বিয়া হোৱা সঠিক বছৰটো মই নাজানো, কিন্তু ছোৱালীজনী 10 বছৰমান হৈছে। 11 বছৰ 11-12 বছৰ হৈছে আৰু 11-12 বছৰ ভিতৰত হৈছে আৰু বিয়া হোৱা। একোৰে তাৰিখটো হেৰি কৰিলে ওলাই যাব। সম্পৰ্কটো কিমান দিন আগৰ পৰা চলি আছে? সম্পৰ্কটো চলিছে তাই যোৱাৰ মোটামুটি 6 মাহমান আগৰ পৰা আমি অলপ চলপ গম পাওঁ আৰু তেতিয়া মানে আমি ইমানলৈকে ভবা নাছিলোঁ, কিজানি ঘৰৰ ওচৰৰ ল'ৰা বন্ধু বুলি মাত চাত দিয়ে নেকি এনেকৈ ভাবিছিলোঁ। ঘৰত অহা যোৱা চলি আছিল। মনে মনে আহি আছিল সি।